ফুটা খাবৰ কাৰণে ৰেডি মানে প্ৰসাদ মানে মজা আৰু ভাই বহুত দিনৰ মূৰত লগ পাই গ'লো বাবুল দাক মানে বাবুল ভৰালি দাক আপোনালোকক চিনাকি কৰাই দি আছোঁ আৰু ইমান সুন্দৰ এটা গীত গালে আৰু এতিয়া এটা গাব তাকে আৰু আপোনালোকক অকণমান দেখুৱাই দিব বিচাৰিছোঁ দুল আছে মোৰ লগত আৰু ইফালে সতীৰ্থবৃন্দ গোটেইকেইটা আছে সিহঁতে বহি আছে আৰু সেই আৰু বাবুল দাক চিনাকি কৰাই দি আছোঁ ৰ'ব এই আমাৰ মাজত বাবুল দা নমস্কাৰ এই বঢ়িয়া বাবুল দা এতিয়া আপোনাৰ পৰা গান শুনিম আৰু ঠিক আছে এতিয়া যে ভাল সমাজত এটা বাৰ্তা এটা দিছে গানৰ যোগেৰে এই বহুত বহুত ধন্যবাদ আৰু ৰাইজেও শুনক নে কি কয় দিনে ৰাতি দণ্ড হাহাকাৰ দিনে ৰাতি দণ্ড হাহাকাৰ হাই মোৰ কলিৰ কাল দেশত নাই সুবিচাৰ পথ ভৈলাই অন্ধকাৰ দিনে ৰাতি দণ্ড হাহাকাৰ সত্যৰ নামত অসত্য চলিছে ৰজাগণ পাপী হৈছে প্ৰজা কপিছে অন্নবছৰ নোজোৰাব অকালতে মৃত্যু হ'ব এইহিয়ে কলিৰ কাল হাই বন্ধু কব এয়া আন কাম হাই কলি কাল মোলা হৰি নাম জয় ৰাম কৃষ্ণ হৰি জয় ৰাম কৃষ্ণ হৰি জয় ৰাম কৃষ্ণ হৰি বহুত মানে কথাটো হ'ল মন্দিৰত আহিছোঁ চান্দা দিবৰ কাৰণে চান্দাটো হ'ল মানে প্ৰত্যেক বছৰে আহোঁ আৰু গোটেইবিলাক আমি মন্দিৰৰ কমিটিৰে মানুহ হয় ময়ো ইয়াতে অহা 4-5 বছৰমান হৈ গ'ল নতো আৰু ইয়াতে এটা মন্দিৰ এটা আছে মংগলদৈতে হয় তেলিপাৰা বুলি কয় জেগাটো তেলিপাৰাৰ পৰা অকণমান সোমাব লাগে এইখন নৰ্থ ইষ্ট একাডেমীৰ ফ্ৰণ্টে ইয়াতে পশুপতি মন্দিৰ বুলি এটা মন্দিৰ এটা আছে আৰু এখন আশ্ৰম এখন আছে মই বাৰু মন্দিৰটো এতিয়া দেখাই দিছোঁ মন্দিৰৰ পৰিৱেশটো এবাৰ দেখাই দিওঁ আমাৰ ইয়াতে মন্দিৰ এটা পাতিছে আৰু হৈ গ'ল বহুত বছৰে কিন্তু মন্দিৰটোত বিশেষভাৱে মানুহ নাহে যিখিনিয়ে জানে সেইখিনি আহে বহুত শক্তিশালী মন্দিৰ হয় দেখাওঁ ৰ'ব আপোনালোকক আৰু এইটোৱে হ'ল মন্দিৰ প্ৰত্যেক দিনাখন চাকি বন্তি দি আহি আছে মন্দিৰৰ পৰিৱেশ এয়া ভিতৰ চোৱা আৰু এই গোটেইখিনি অঞ্চল মানে মন্দিৰৰ মাটি আৰু ইয়াতে বহে সন্ধিয়া সময়ত কীৰ্তন নাম কীৰ্তন হয় পশুপতি মন্দিৰ এদিনো দেখুওৱা নাছিলোঁ ইয়াতে সেই আৰু মন্দিৰ চলি আছে আৰু ইয়াতে এই ৰুমত খিচিৰি বনাই এইবিলাকত বহে তেনেকুৱা আৰু এইবিলাক আমাৰ সদস্যবৃন্দ কিবা কবি নেকি দুল পিছতে ব্যস্ত আছিলোঁ শিৱৰাত্ৰিৰ একো দেখুৱাব পৰা নাছিলোঁ আমাৰ ইয়াতে যোৱাকালি যে আহি গৈছিলোঁ ভিডিঅ'টো আগত চালে আপোনালোকে তাতে সেই মন্দিৰতে আহিছোঁ আৰু অকণমান দেখুৱাই দিওঁ ইয়াৰ পৰিৱেশ সেই আৰু ইয়াতে গোটেই কীৰ্তন চলি আছে কীৰ্তন অকণমান দেখুৱাম এইটো বেল বঢ়াইছে আগবঢ়াইছে প্ৰসাদ এইটো কিমান চনৰ এইখন ৰাইহালখন 1982 চনৰ বা বহুত দিন হ'ল ঐ বা বহুত বছৰ আমাৰ জন্মৰ আগৰ ৰাইহাল এই বঢ়িয়া আমি এতিয়া পুৰাণ পঢ়িব আৰু ইয়াতে নাম এটা হ'ব আৰু কীৰ্তন বঢ়িয়া একো নাই দে এইফালে খিচাৰি বনাই আছে এইটো চাইডে আৰু খুটা বনাই আছে দেখাই আছোঁ ৰ'ব আৰু খুটা বনোৱাটো বাবা কেনেকুৱা ইফালে যোগাৰ চলি আছে চাওঁ ভাই অকণমান উঠাই দিওঁ এইটো কি ঘোটা বনি আছে এই মজা আৰু ভাই চালিয়া পূৰা ঘোটা বনোৱাত ব্যস্ত হয় বাকী ভালে আছে ভাই কামত ব্যস্ত নেকি ঘোটা বনোৱাত মজা ছটা চব বজাৰ হৈ গ'ল চব ক্লিয়াৰ বঢ়িয়া পূজা আৰম্ভ হৈ আছে মানে প্ৰসাদ মানে খুটাতহে দিব এতিয়া বেল উলিয়াই কিনে খুটাত দিম
মাটিৰ ভাণ্ড ভাঙিলে হবে খণ্ডৰে খণ্ড মাটিৰ ভাণ্ড ভাঙিলে হবে খণ্ডৰে খণ্ড ৰাতি সঙ্গে নাই মোৰ সঙ্গের সাথী কেমনে হইব খুটা খাবৰ কাৰণে ৰেডি গ্লাছ দি দিলে আৰু আমি পুৰা লাইনত আছো ইফালৰ পৰা দি আহি আছে খুটা চাওক বাৰু কেনেকুৱা ভাই আছে আৰু গোটেইবিলাক আমাৰ ভাই লোক আমি পূজাত ব্যস্ত আৰু এতিয়া খুটা বিলাই আছে খুটাটো খাওঁ আৰু ঘৰত যাওঁ বহুত দেৰি হৈ গ'ল 10:30 বাজি গ'ল খাবৰ কাৰণে ৰেডি আৰু বাবুল্লা যাওঁ ঠিক আছে অঁ অলপ পানী গ্লাছ দিয়া নাই